Good morning, guys. Once again, welcome back to my YouTube channel. আজিৰ পৰা আমাৰ ভেকেশ্যন ষ্টাৰ্ট হৈছে আৰু এতিয়া মই আছোহি ঘৰত স্পেচিয়েল খানা বনাইছে আমি প্ৰায়ে যেতিয়া গুৱাহাটীলৈ যাওঁ বোকাখাটত সোমোৱা হয় আৰু বোকাখাটত মানে আপোনাৰ পুৰি চব্জিটো খোৱা হয় আৰু সেইটো বহুত বেছি টেষ্টি হয় আৰু যিহেতু নেকি লকডাউনৰ পাছত মাহঁতৰ ফুৰিবলৈ তেনেকৈ যোৱাই হোৱা নাই তেনেকুৱা নিচিনা হ'ল তাৰপিছতে সেইকাৰণে মায়ে আজি পূৰা স্পেচিয়েল বোকাখাটৰ পুৰি চব্জি বনাইছে তো খাবলৈ মোৰ পূৰা শুই উঠিয়ে মানে একদম ফ্ৰেছ হৈ একদম খাওঁ নিচিনাই লাগিছে পূৰা একদম ভোক লাগি গৈছেগৈ তো আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে মোৰ ব্লগটো শেষলৈকে চাই থাকিব তো বলক তেন্তে মই ভাবিছিলোঁ যে প্ৰথম পৰা দেখাম বুলি মায়ে ৰাতি মোৰ উঠা ইমানেই দেৰি হ'ল মায়ে বনাই মেলি অলমষ্ট ফিনিছে কৰিলে নেকি তো যিখিনি আছে আপোনালোকক দেখাই আছোঁ বলক স্পেচিয়েল বোকাখাটৰ পুৰি চব্জি এইফালে মায়ে একদম পুৰা বনায়ো মই প্ৰথম পৰা দেখাবলৈ নাপালোৱেই শুই উঠা দেৰি চব্জি ৰেডি হৈ আছে পুৰা গৰম গৰম পুৰি আটা ময়দা দুটা মিক্স কৰি সমান পৰিমাণৰ মিক্স কৰা আটাও দিয়ে হেৰিও দিয়ে আটা ময়দা দুটাই দিয়ে আৰু চব্জিটোত আলু কাটিছোঁ টুকুৰা বাকলি নুগুচোৱাকৈ তাৰপিছতে তাত জিৰা গুড়ি দিছোঁ জলকীয়া হেৰি দিছোঁ খালি তেল নিদিয়ে আদা অকণমান পিচি দিছোঁ এতিয়া খোৱাৰহে কথা ৰেডি হৈ গ'ল ইফালে চব্জি এইফালে পুৰি আৰু এইফালে আছে আমলখি আচাৰ আহা ব্ৰেকফাষ্ট কৰিবলৈ লুচি চব্জি এফালে চিবিয়ান্স গুড মৰ্নিং অ'কে গাইজ এতিয়া আমি ব্ৰেকফাষ্ট কৰি লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ হেল্ল' গাইজ ব্ৰেকফাষ্ট কৰি হৈ গ'ল আৰু চুলিখিনি একেবাৰে বেয়া কিবা হৈ গ'ল মানে একদম মৰাপাতৰ ৰছী নিচিনাই হৈ গৈছে আৰু তো অকণমান বোলো বন্ধ পাইছোঁ যেতিয়া কেয়াৰ লৈছোঁ বায়ে পেষ্ট বনাই দিছে তেতিয়া লগাই দিব তাই বহুত ৰ'দ হৈছে এনেকৈ তললে কি পেষ্ট বনালা কিমান টাইম থ'ব লাগিব টেষ্টি টেষ্টি ৰবাব টেঙা খাবা Went up the hill. Movies and another water. Jack fell down. And Monkey is gone. And she's going after.
মিঠা আচাৰ বনাইছা তেনেকৈ হোৱা নাই প্ৰথমে বেলকৈ। খৰিখিনি হেৰি কৰি লৈ তেলত ফ্ৰাই কৰি লৈ গুড় চলিবলৈ আছে যেতিয়াই সিজিব তাৰপিছতে গুড় মছলা গুড় দিম গুড় দিয়াৰ পিছতে জলকীয়া দিম মছলা দিম এতিয়া বৰ্তমান আৰম্ভণি প্ৰথমতে জিৰা তেল দিলোঁ তেল দিয়াৰ পিছতে জিৰা গুটি কেইটামান দি ল'লোঁ তাৰপৰা জলকীয়া এটা দি ল'লোঁ দি লৈ কিনে তেলত বেলকৈখিনি দি লৈছোঁ ভালেই দিছে আমি খাবলৈ পাম বৰ ধুনীয়া ধুনীয়া আচাৰ বনায় আমাৰ মায়ে টেষ্টি দেখুৱাম আপোনালোকক লাহে লাহে চাই থাকিব আপোনালোকে দেই হেল্ল' গাইজ এতিয়া আমি ৰেডি হ'লোঁ মা যাব মই যাম বা আৰু চুবিয়ান আৰু ভিনদেউ যাব আমি আজি এনাইহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু এনাইহঁতৰ ঘৰত পূৰা টেষ্টি হাঁহ মাংস বনাইছে বোলে তো আমাক মাতিছে আমি তালৈ গৈ আছোঁ তো তেন্তে আপোনালোকক লগ পাম আকৌ তাত ব'লক বা আৰু জিমি থাকিব তো সেইকাৰণে এতিয়া মাহঁতে ভাত বনাইছে আৰু আমি তাত হাঁহ মাংস খাম কি বনাব লৈছ আলু চব্জি বনাব লৈছোঁ দাইল বনাইছোঁ তাৰপিছত টেবলৰ গুটি দি বনোৱা মোবাইল চাই আছে মাতিবই পৰা নাই মানে লাজুকী আৰু নিজে 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 কি নিজে কি সেইদিনাখনি ওলাইছিলে নহয় ল'ৰাটো তেতিয়া ওলাইছিলে নহয় এতিয়া আকৌ নেদেখাই আৰু চেহেৰাটো ল'ৰাটোৰ নামটো কি আছিলে বাৰু কৈছিলে নহয় তেতিয়া ইফালে দেখাই দিছোঁ ৰান্ধনি চাই দে মাছ বনাই আছে এছিষ্টেণ্টক উলিয়াই দিছোঁ পঢ়িলোঁ আজি কাইলৈ কাৰণে প্ৰিপেৰেশ্যন
কালি ইভিএছ আছে তাৰপিছতে ইভিএছৰ পাছত কম্পিউটাৰ তাৰপিছতে আমাৰ আমি টোপনি গলা বুলি ভাবিছিলো শুলাই চাগে বুলি ভাবিছিলো আৰু দুদিন আছে মই আজিও ফুটি গৈছে ওকে গাইজ তেন্তে আপোনালোকক লগ পাই আছো নেক্সট ব্লগত টিল দেন বাই বাই আৰু মোৰ ব্লগটো যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গুড নাইট বাই বাই গুড নাইট